নমস্কাৰ, মোৰ চেনেল চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত আজিৰ দিনটোত গুৰুত্বপূৰ্ণ কেইটামান খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজত, আৰু এনে ধৰণৰ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ ভিডিঅ'টো প্ৰথমতে বিগ ব্ৰেকিং নিউজ মই আপোনালোকক দেখুৱাব খুজিছোঁ। SBI গ্ৰাহকসকলৰ বাবে সুখবৰ। SBI গ্ৰাহকসকলৰ বাবে অতিকৈ সুখবৰ। SBI তৰফৰ পৰা এটা নম্বৰ ইতিমধ্যে প্ৰদান কৰা হৈছে। মই আপোনালোকক স্ক্ৰীনত দেখুৱাব চেষ্টা কৰি আছোঁ, আপোনালোকে চাই থাকক। মই আপোনালোকক দেখুৱাই আছোঁ। দুটা নম্বৰ ফোন কৰি SBI সকলো সুবিধা ল'ব পাৰিব গ্ৰাহকে। দুটা নম্বৰ জাৰি কৰিছে SBIয়ে। ঘৰতে বহি সকলো কাম কৰিব পাৰিব SBI গ্ৰাহকে। নম্বৰটো হৈছে 18001234 এণ্ড 18002100 নম্বৰত কৰিব পাৰিব ফোন আপোনালোকে। আজিয়েই ছেভ কৰি লওক। SBI দিয়া হৈছে এই দুটা নম্বৰ। বিগ ব্ৰেকিং নিউজ। SBIৰ কোনো শাখালৈ নোযোৱাকৈ সকলো সুবিধা পাব ঘৰতে। একাউণ্টত বেলেঞ্চ পৰীক্ষা কৰিব পাৰিব। শেষৰ 5টা ধৰণৰ লেনদেন তথ্য পাব। ATM কাৰ্ড ব্লক কৰিব পাৰিব। চেক বুক শেহতীয়া ষ্টেটাছ পৰীক্ষা কৰিব পাৰিব। পুৰণা ATM কাৰ্ড ব্লক কৰি নতুন কাৰ্ডৰ বাবে আবেদন কৰা। SBI এই সুবিধা 24 ঘণ্টাই উপলব্ধ থাকিব বুলি ইতিমধ্যে SBI তৰফৰ পৰা জানিব দিছে। গতিকে বন্ধুসকল, মই আপোনালোকক এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। পিছৰটো নিউজ মই আপোনালোকক স্ক্ৰীনত দেখুৱাব খুজিছোঁ। মুখ্যমন্ত্ৰীক উভতি দিলে ইতিমধ্যে আমছুৰ নেতা। মই আপোনালোকক দেখুৱাই চেষ্টা কৰি আছোঁ। আমছুৰ সভাপতি মুখ্যমন্ত্ৰীক উভতি ধৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। মই আপোনালোকক স্ক্ৰীনত দেখুৱাব চেষ্টা কৰি আছোঁ। আমছুৱে মাত মাতিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই বুলি এই মন্তব্য ঘোষণা কৰে আমছুৰ নেতাগৰাকীয়ে। আমছুৱে কাকো কেৰেপ কৰা নাই, ভয় কৰা নাই। অসমৰ সংখ্যালঘুসকলক যাতে ৰাজনৈতিকভাৱে আগবাঢ়ি নোৱাৰে তাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা অভিযোগ। আমছুৱে সংখ্যালঘুসকলৰ হকে মাত মাতি যাব, অসমৰ সমস্যাৰ কাৰণে মাত মাতি যাব, এই কথা প্ৰকাশ কৰে আমছুৰ সভাপতিগৰাকীয়ে। আমছুৱে মাত মাতিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই, এই তথ্য প্ৰকাশ কৰে আমছুৰ সভাপতি ৰেজাউল কৰিমে। মই আপোনালোকক দেখুৱাব খুজিছোঁ ইয়াৰ পিছৰ বিগ ব্ৰেকিং নিউজ। শীঘ্ৰেই কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। এই মুহূৰ্তত মই আপোনালোকক দেখুৱাব খুজিছোঁ বিগ ব্ৰেকিং নিউজ। শীঘ্ৰেই কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। PM কিষাণৰ হিতাধিকাৰীলৈ সুখবৰ। শীঘ্ৰেই 13 নম্বৰ কিস্তি মুকলি কৰিব মোদী চৰকাৰে, এই তথ্য প্ৰকাশ কৰা হৈছে। ধন লাভ কৰিবলৈ হিতাধিকাৰীয়ে কৰিব লাগিব 3টা কাম। আপোনালোকৰ এই বিশেষ কাম মই আপোনালোকক দেখুৱাই আছোঁ, চেষ্টা কৰি আছোঁ, আপোনালোকে চাই থাকক। নিৰ্দিষ্ট পৰ্টেলত কৰিব লাগিব আধাৰ সংযুক্ত, সম্পাদন কৰিব লাগিব eKYCৰ কাম। নিজৰ নামত থকা ভূমি সম্পৰ্কীয় নথি সংলগ্ন কৰিব লাগিব। নথি সম্পৰ্কীয় অসুবিধাৰ সন্মুখীন হ'লে দিব পাৰিব অভিযোগ। আপোনালোকৰ যোগাযোগ নম্বৰটো ইয়াতে মই আপোনালোকক কৈ যাই আছোঁ 036128000213। ইয়াৰ পিছৰ বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড থকা সকলে অতি গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ মাজত লৈ আহিছোঁ। বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড থাকিলেও নাপাব অতিৰিক্ত 5 কিলো চাউল। বন্ধ হ'ব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা। কোভিড কালত দৰিদ্ৰ জনতাৰ বাবে ৰূপায়ণ কৰা হৈছিল এই যোজনা। বিশ্বৰ সবতকৈ বৃহৎ আৰু ব্যয়বহুল খাদ্য সুৰক্ষা আঁচনি ৰূপে ঘোষণা কৰা হৈছিল PMGKAY। কিন্তু চলিত ডিচেম্বৰতে বন্ধ কৰাৰ ঘোষণা এই আঁচনি। এই কথা কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে জনালে ৰাজ্য চৰকাৰসমূহক। অৱশ্যে ৰাজ্য খাদ্য সুৰক্ষা আইনৰ অধীনত লাভ কৰি থাকে। ইয়াতে আন এক বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকলৈ সাময়িক সকাহ। মাৰ্চলৈকে বিদ্যুৎৰ মাচুল স্থগিত কৰা হৈছে। 22 জানুৱাৰীলৈ অভিযোগ দিব পাৰিব ৰাইজে। এই মুহূৰ্তত আন এক বিগ ব্ৰেকিং নিউজ যে ৰাজ্যৰ বিদ্যুৎ মাচুল বৃদ্ধি স্থগিত। 22 জানুৱাৰীলৈ অভিযোগ দিব পাৰিব ৰাইজে। আপোনালোকক মই এই বিশেষ খবৰটো জনালোঁ। গতিকে বন্ধুসকলে এনেকৈ যিকোনো ধৰণৰ ডেইলি আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ এণ্ড জয় আই অসম।